আজি জাৰাবাৰী বলখেল ফিল্ডত জ্ঞান ধৰ্ম সমাজৰ সভাত পতাকা উত্তোলন কৰিব আমাৰ সকলাবাৰী প্ৰতিষ্ঠাপক মাননীয় প্ৰাক্তন এমচিএল অনিত বসুমতাৰী দেৱে। এয়া অনিত বসুমতাৰী দেৱে আমাৰ পতাকা উত্তোলন কৰিব। এবার মাননীয় আমার প্রতিষ্ঠাপক দেবে দুয়াখার সকলের মাইক্রোফোনটো আগবঢ়াই দিছো। আমার আজি এই সময়ত জ্ঞান ধৰ্ম সমাজৰ প্ৰথম অধিৱেশন সাধাৰণ সভাৰ লগতে সম্পৰ্ক ৰাখি জ্ঞান ধৰ্ম সমাজৰ সভাৰ আজিৰ কাৰ্যসূচী মতে পতাকা উত্তোলনৰ কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীক যিসকলে প্ৰতিনিধিত্ব কৰি আছে তেওঁসকললৈ মই শ্ৰদ্ধা জনাইছো আৰু ইয়াত উপস্থিত হ'ব পৰা আমাৰ শ্ৰদ্ধাৰ চাপাগুৰিৰ সমষ্টিৰ প্ৰাক্তন MLA টিজন বসুমতাৰী দেৱলৈ মই শ্ৰদ্ধা জনাইছো আৰু আমাৰ এই জ্ঞান ধৰ্ম সমাজৰ অধিৱেশন সাধাৰণ সভাৰ লগতে জড়িত ৰাখি এই কাৰ্যসূচীত উপস্থিত হ'ব পৰা শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকললৈ মই প্ৰণাম জনাইছো আৰু আমাৰ এই জ্ঞান ধৰ্ম সমাজৰ সকলো সদস্যবৃন্দসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, আমি আজি এই কাৰ্যসূচীত জ্ঞান ধৰ্ম সমাজৰ পতাকা উত্তোলন কৰিব পাই মই নিজকে ধন্য মানিছো। শ্ৰদ্ধা ৰাইজ, আমাৰ আদৰ্শ নীতিৰ আমি প্ৰতিষ্ঠা কৰিবলৈ হলে আমি সকলোৱে আদৰ্শৱান ব্যক্তি হ'ব লাগিব। সেয়েহে আমি নিজেই আদৰ্শৱান ব্যক্তি হ'বলৈ নিশ্চয় ইচ্ছা আছে সকলোৰে আৰু ইচ্ছা শক্তিৰে আমি শান্তি আনিবৰ কাৰণে আমাৰ জ্ঞান ধৰ্ম সমাজৰ জৰিয়তে শান্তি উন্নতি প্ৰগতি এইটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি অহা চেষ্টা কৰি আহিছো। আমি 2011 চনৰ এই জ্ঞান ধৰ্ম সমাজক 1 নৱেম্বৰত প্ৰতিষ্ঠা কৰিছিলো আৰু কৰাৰ পিছত আমি ৰাইজৰ হকে সমাজৰ হকে আমি বহুত চেষ্টা কৰি আহিছিলো আৰু ধৰ্ণাও কৰি আহিছিলো, চাইকেল ৰেলীও কৰি আহিছিলো। সেইমতে ৰাইজে বিচৰা ধৰণে আমি কি পাবলৈ গৈ আছো বা পাবলৈ কি সক্ষম হলো ইয়াৰ সম্পৰ্কে আমি আজি আলোচনা কৰিম। এই আলোচনা কৰাৰ আগতে আমি নিশ্চয় আমাৰ এই পতাকাৰ যি শক্তি, এই শক্তিটো লৈ আমি সদায়
রাইজৰ হকে শান্তি উন্নতি প্ৰগতিৰ কাৰণে আমি কাম কৰি যাম তাত নিশ্চয় আমি ধৰ্মমূলকভাৱেও নিজকে আমি প্ৰস্তুত কৰিব লাগিব সেয়েহে আমি জ্ঞান ধৰ্মমূলকভাৱে বা এই পৃথিৱীত থাকি জ্ঞান ধৰ্ম সমাজৰ এই আদৰ্শ নীতি সেইটোক আমি বিলাই দিবলৈ আজিৰ এই সভাটোত আমি পাতি লোৱা হৈছিলে আমি এনেকৈ ক'বলৈ বিচাৰো জ্ঞানে ধৰ্মই জ্ঞান য'ত জ্ঞান আছে তাত ধৰ্ম আছে য'ত জ্ঞান নাই তাত ধৰ্ম নাই ধৰ্মৰ অবিহনে জ্ঞানৰ অবিহনে ধৰ্মই হ'ব নোৱাৰে এই আদৰ্শ নীতিটোক লৈ আমি ৰাইজৰ হকে বহুত কাম কৰিবলৈ ওলাইছো এইখিনি কথাটোক আমি আজি আলোচনা কৰিম আপোনালোকৰ সমস্যাটোক লৈ আমি আলোচনা কৰিম শান্তি উন্নতি আনিবলৈ হ'লে নিশ্চয় আমি আমাৰ যে সমস্যা এই সমস্যাটোক লৈ আমি আলোচনা কৰিব লাগিব আলোচনা কৰাৰ পিছত আমি এইখিনি সমস্যাক লৈয়ে পৰিকল্পনাৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব এইখিনি বিষয়ক লৈ আমি আলোচনা কৰিম আৰু আজিৰ এই সভাত আমাৰ BTCৰ অধ্যক্ষ আহিব আৰু ইয়াৰ বাহিৰেও নিশ্চয় কিছুমান আলহী আহিব আৰু আমি তেওঁলোক লৈ নিশ্চয় সকলোৱে সন্মান জনাব লাগিব আজি এনে খবৰ দিয়া মতে ইয়াত বৰ্তমান 63 নং চাপাগুৰি সমষ্টিৰ বৰ্তমান প্ৰাৰ্থী উদ্যোগৰা ব্ৰহ্মদামুৰীয়াদেৱেও আহিব বুলি আমি আশা ৰাখিছো আৰু কিছুমান ব্যক্তিসকলেও আহি আমাৰ এই জ্ঞান ধৰ্ম সমাজৰ সভাত তেওঁসকলে আমাক সহযোগ কৰিব এইখিনি কথাটোক মই শেষ কৰিব বিচাৰিছো এইখিনি কথাটোক কৈ মই শেষ কৰিব বিচাৰিছো শেষ কৰাৰ আগতে অলপমান बर' भाषारे कम बोली भाबिसु सिबिनां रायजो राजाफोर बयनिसिमबो सिबिनानै आङो जोंनि गियान धर्म समाजनि जे आदर्श नीति बेखौ जोङो दुलाराय सुबुं माहारिनि गेजेराव बिलाइना होनो थाखाय दिनै जोङो नाजादों आरो नाजानायनि गेजेरजों जोङो गावखौनो सासे गोजोन हास्थायसुला हिसाबै जौगानाय दावगानाय बयजोंबो लोगोसेयै जों खामानि मावलायनानै गोरोबलायनानै जोङो गोजोन जौगाथाय गायसननो नागिरदों गोजोन जौगाथाय गायसननांगौ जायोब्ला जोंनि जे समस्याफोर बै समस्याफोरखौ जोङो लानानै जुजिनो नांगोन जुजिनायनि गेजेरजों जोङो जोंनि समस्याफोरखौ जोङो सावरायलायनानै बोरै जायोबा बै समस्याफोरखौ सुफुंनो हायो बेखौ जोङो सुफुंनो थाखाय नाजानाय जायो आरो बेखौनो बिथांखि हिसाबै जोङो सरकारनिफ्रायनो जा सोरनिबा दान लानानैनो जा रायजोनि मोजां खामानि मावबोगासिनो दङ आरो मावलांबाय थागोन आरो बेवहाय गोबां शाखा कमिटिफोरनिफ्राय नुजाथिफैनाय जे परामर्शफोर बै परामर्शफोरखौ लानानै जोङो दावगालांगोन जों बुङो बै शाखा कमिटिफोरा बा दालाय आफादफोरा जोंनि गियान धर्म समाजनि जे आदर्श नीति बेजों लोगोसे गोरोबफानानै जेब्लायबो दावगालांनो थियारि जानो हागोन बेखौ जोङो हास्थायो जों फोथायो गियानानो धोरोम धोरोमानो गियान जेराव गियान दं बेयाव धोरोम दं जेराव गियान गैया बेयाव धोरोम गैया गियाननि अनगायै जेबो धोरोमानो जानो हाया बेखौ जोङो साफ्रोमबो जोंनि गियान धर्मनि सोद्रोमाफोरा फोथायनायनि गेजेरजों जेब्लाबो खामानि मावलांगोन बेखौ मिजिंथिनानै आङो बे समाव जोंनि गियान धर्म समाजनि फिरफिलाखौ बिरहोनानै आङो फोजोबनो नागिरदों बे फोजोबनायनि सिगांनो बे फिरफिलानि जि सिम्बल जि प्रतीक बेखौ आङो बेवहाय गुवारै बेखेवना होआबालासिनो दाहै जोङो जनानैनो जयै बुंफोरगोन ओंखायनो बेवहाय गोलाव जाद्रायगोन साननानै आं बुङाखै बिनि उनाव जोंहा सिमरि दर्पन दंबावो बेखौबो जोङो मावफुंलांगोन बेखौ आङो बुंनानै फोजोबबाय फिन
जोङो नैबे 24 फनसिम आवगायलांगोन एसेनोसै गोजोन्थों। এতিয়া আমাৰ আছে চিউৰিটি তৰ্পণ। এইটো চিউৰিটি ফাৰ্ষ্ট চিউৰিটি তৰ্পণ কৰাৰ কাৰণে মই আমাৰ প্ৰাক্তন MLA তাৰপিছত আমাৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট প্ৰদীপ বসুমতাৰীয়ে দিব। তাৰপিছত আমাৰ গোটাই সদস্যবিলাকে লাৰি লাৰিকে লাইন লাইনকে দি কিনে আমি এই চিউৰিটি তৰ্পণটো শেষ কৰাৰ পিছত আমাৰ যি জ্ঞান ধৰ্ম সমাজৰ যি আজি আলোচনা কৰিব লগা আছে সেইটো কৰিম। जोंनि बे गियान धर्म समाजनि जि मुंख्लं बावनाय हाबाफारि बेवहाय साफ्रोमखौबो बाहागो लानानै बावनो थाखाय खावलायबाय। साफ्रोमबो गियान धर्म समाजनि सोद्रोमा बिथांमोनखौ जोंनि बे गियान धर्म समाजनि जि रुंसारि जालांनाय बिथांखौ सासे सासे मुंख्लं सान बावलांनो थाखाय आं खावलायबाय।